কিমান দিন ঘৰৰ কাম চলি থাকে ঠিক নাই, কিন্তু আজি চলি আছে পাকঘৰৰ কাম। মানে পাকঘৰটো সোনকালে ওলাই গ'লে হ'ল আৰু মানে বাকী বেলেগ এটা মানে 10 দিন 15 দিন কাম চলি থাকিলে কথা নাই। মানে পাকঘৰটো এতিয়া বাহিৰত আনি পেলাই বনাই থকা হৈছে। মানে পাকঘৰটোৰ ভিতৰত যিখিনি সা সুবিধা আছে, যিখিনি বস্তু সামগ্ৰী মানে ল'ব কৰিব পাৰোঁ, এতিয়া বাহিৰতো তেনেকৈ নোৱাৰোঁ ন। বহুত কষ্ট হৈ আছে। মানে 2 দিন 3 দিন ধৰি বনাই খায়ে আছোঁ। এটা ৰুমত মানে 3 দিনমানকৈ লাগিছে। কিয় জানো, আগৰ ওপৰত থকাখিনি এৰাব লগা হৈছে, চাফা কৰিব লগা হৈছে, তাৰপিছত আকৌ লগাব লগা হৈছে। আজি পাকঘৰটো কাম হৈ আছে। পাকঘৰটোনো কেনেকুৱা ডিজাইন দিয়ে নে চিম্পুলকৈ ৰাখে আপোনালোকক দেখুৱাম। আৰু ভিতৰত দুটা ৰুম একদম মায়ে চাক কৰি দিলে, পূৰা সজাই মেলি দেখুৱামগৈ। আৰু তাকো কেনেকুৱা লাগিছে ঘৰৰ ৰুমকেইটা। ভাল খবৰ আহি তুমি ইমান যে ঘৰ চৰ সজাই আছা কিয়? হা, আপোনালোকে 2-এজনে কমেণ্টত কৈছিলে মানে ভাল খবৰ চবৰ, ভাল দিন কিবা কিবি আহি আছে নেকি। মানে আহিব, এতিয়া বয়স হৈছেতো, এতিয়া আহিব লাগিব ন ভাল খবৰ চবৰ। আগতে তেতিয়া সৰুতে বিয়া পাতিলোঁ কাৰণে খবৰটো অহা নাছিলে। আৰু এতিয়া অকণ ডাঙৰ চাঙৰ হৈছোঁ, চাব কৰিব পৰা হৈছোঁ, এতিয়া আহিলেওতো কথা নাই। আপোনালোকে গম পাব বাৰু লাহেকৈ। এতিয়া মায়ে ভিতৰত কি কৰি আছে দেখুৱাই আহোঁগৈ। ভিতৰ পালোহি। আগৰ নিচিনা আমাৰ চোফা ৰুমটো একদম এতিয়া আকৌ হৈ গ'ল দেই। বাহ, একদম ধুনীয়াকৈ সজাই মেলি দিছে। মানুহজনী বহুত কষ্ট হৈছে। কি হ'ল, ৰাইজে সুধি আছে কিয় ভাল খবৰ চবৰ আছে নেকি আমাৰ দুটা? হা, ভাল খবৰ আছে নেকি বুলি। আৰু এই ইমান একেবাৰে শাহু মায়ে ইমান ধুনীয়া কৰি আছে ঘৰ, কিয় ভাল চাল খবৰ আছে নেকি? কৈ দিবা। ভাল খবৰ আছে ৰাইজ, ভাল খবৰ আছে। আপোনালোকে আশীৰ্বাদ কৰিব, গম পাব। এতিয়া কৈ নিদিওঁ, নজৰ লাগিব যে। ইনো বিচাৰি থাকে ন। এতিয়া কৈছে মই বুঢ়া হোৱাৰ আগতে ভাল খবৰটো দে, নহ'লে কি হ'ব পিছত মই বোলে ভৰি চৰি খোজ কাঢ়িব নোৱাৰা হ'লে। এতিয়াই খবৰ ডাঙৰ কৰি থৈ যাওঁ আৰু। অঁ, এতিয়াই খবৰটো দিলে ভাল হ'ব। মায়ে লৈ ফুৰিব পাৰিব লগত। জন্মহে দে, যদি মই এতিয়া লৈ ফুৰো, মোৰ একে আগে পিছে মূৰে তলে চবতে মোকে ধৰিব। সেইকাৰণে মানে নাই, মই খবৰটো দিয়ে মানে এফালে মানে মোক চন যাব। মোৰ তেতিয়া যিমান পাওঁ সিমান মই ৰিলচ চিলচ ধুনীয়াকে এনজয় কৰি লওঁ। এইটো পোৱাৰ পিছততো আৰু মই হ'ব নহয়। মায়ে পোৱালি কান্দিয়ে থাকিব সিফালে। মায়ে একদম প্ৰথমতে ৰিলচ আমাৰ মাইনে কান্দিছে, বাবুৱে কান্দিছে, তাৰপিছতে হয় নহয় কমেণ্টত জনাব দেই। মই হেৰি মোৰ কলিজাতে কান্দিছে দেই ৰাইজসকল। মই প্ৰথমতে ভিডিঅ'টো বনাই ল'ব, তাৰপিছতে পোৱালি কান্দাও। বাৰু একো নাই, মৰমটো কৰিবই। এইবিলাক পিছৰ কথা বাৰু আপোনালোকক জনাই দিম যেতিয়া হয় নহয়। বহুতে কমেণ্ট কৰি থাকে আগৰ পৰা, এতিয়াৰ পৰাই নহয়। মানে বিয়াখনে মানে জনাই দিওঁ, বিয়াখনে সোনকালে হ'লোঁ। সেইটো বয়সত মানে পোৱালি এটা লাগে বুলি ভবা নাছিলোঁ। আকৌ এতিয়া অকণমান ডাঙৰ চাঙৰ হৈছোঁ। পোৱালিটো হোৱাৰ পিছত পুহিব পৰা শক্তিটো হৈছেগৈ। সেই এতিয়া মানে হোৱাব পাৰি। যেতিয়া হোৱাম আপোনালোকক জনাম। হ'ব, এতিয়া পেনেল চেনেল ওপৰত লগাইছে, তলে চলে লাগক, ঘৰটো আৰু অলপ ধুনীয়া হওক ন। তেতিয়া ধুনীয়াকৈ শুৱাম। পোৱালিও আহি পেলাই চাব, বাহ ওপৰলৈহে চাব এনেকৈ শুই থাকিলে। কি একেবাৰে ওপৰত। আৰু এতিয়া পাকঘৰটো দেখুৱাই দিওঁ ৰ'ব। লাইট চাইটৰ হেৰি হোৱা নাই বাৰু, এইফালে গুচি যাওঁ। কি আছিলে এয়া চাওক বস্তু কেনেকৈ থ'ব লগা হৈছে। আৰু এইয়া পাকঘৰটো আজি এনেকৈ বগাকৈ লগাইছে। মানে হেৰি মানে ওপৰতো বগা হ'লে মানে ভাল হয়। লাইট চাইট দিলেও বহুত ধুনীয়াকৈ জিলিকি থাকে। আৰু পাকঘৰটোত অকণ পোহৰটো বেছিকৈ লাগেই, কাৰণ বনাই থকা হয় ন। সেইটো কাৰণে ভালকৈ চাই চিতি বনালে ভাল আকৌ। সেইটো কাৰণে আৰু চাইডে চাইডে এনেকুৱা বিটটো দিছে। আৰু মাজতো ডিজাইন চিজাইন দিব চাগে দেই। আজি বনাই আছে। এয়া চাওক, অলপ অকণমানিকৈ কাটিছে। কাটি মুচিছে। মুচি মেলি এইকেইখনহে লগাই আছে। ধুনীয়া ন। মই এইটো কিন্তু বহুত ভাল পাওঁ কালাৰটো। আৰু মানে মাজে চাজে এনেকৈ বিট চিট হ'লে মই ভাল নাপাওঁ। গল্ডেন চল্ডেন এইটো মানে ভাল লাগে। চাওক ধুনীয়া লাগে, ষ্টেণ্ডাৰ্ড। বাহিৰত বনাই খাই টেষ্ট পোৱা নাই। মানে পিকনিকত খোৱা মজাটো বেলেগ, এতিয়া ঘৰৰ বাহিৰত বনাই খোৱা মজাটোও বেলেগ নহয়। 2 দিনমান এনজয়টো ল'লোঁ আৰু এতিয়া মানে মন যোৱা নাই। সেইকাৰণে আজি চাওক অৰ্ডাৰ কৰি খাম বুলি ভাবিলোঁ। ভেজ থালি আছে। আৰু ইয়াত কি আছে কাকো, মাছ নে মাংস? মাছ নে মাংসহে? মাছ। কাকুৱে ফোনত কথা পাতি গমেই পোৱা নাই কি কৈ আছে। এইয়া চাওক মাছ আছে বোলে। চাওক মাছ হে यहाँ पे, रुको निकाल लेते हैं। এইকেইদিন টেষ্টি খানা খাবলৈ পোৱাই নাই, হয় নাই? আজি আনিছোঁ মই যাম চাওকচোন মুখখন। এতিয়া মানে গোটেই ঘৰ কাম চাম কৰি একে ফেচিয়েল, মেনিকিয়ৰ, পেডিকিয়ৰ এইবিলাক ঢেৰ কিবা কিবি থাকে নহয়। একে পাৰ্লাৰ এখনত সোমাই দিব আৰু একদিনৰ কাৰণে। তই কৰি দিবিচোন, আগতে কৰি দিয় যে। মই ঘৰত কৰি দিয়াটো এই কটাৰীখন কোনে এনেকৈ ভৰাই থৈছে? ঘৰত কৰি দিয়া আৰু পাৰ্লাৰ কৰাটো বেলেগ ন।
কৰিব লাগিব এইবিলাক কাম বন কৰি মেলি লওঁ তাৰপিছত কৰিম আৰু খাই লওঁ দেই মজা মাছ এটা আহিছে বাহু মাছ নেকি ইয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ দালি মূলা ভাজি ৰঙালাও ভাজি ঢেৰ কিবা কিবি আছে এইটো আলু নেকি মাজৰটো এয়া আমাৰ মাছ ৱাহ চালিয়া পিচ দিছে দেই কেনেকুৱা টেষ্ট ভালনে হা খাই লওঁ দেই আজি ফাইনেলি পাকঘৰটো হ'লগৈ কিন্তু তলৰ ওপৰৰ কামখিনি আছেগৈ আৰু এইখিনি চাফা কৰিব লাগিব কিমানখিনি দেখুৱাম বাৰু এইটো পাকঘৰটো চাওক চিম্পুলকৈ দিছে আৰু এখন দি দিব বোলে এনেকৈ বৰফিটো বোলে ডাঙৰকৈ কিন্তু নিদিলেও ভালেই লাগিছে কিন্তু দেই ইমানো বেয়া লগা নাই চিম্পুলকৈ ধুনীয়া লাগিছে আৰু খালি ওপৰলৈ মানে আৰু দেখিবলৈ আৰু এইবিলাক চাওক কিমান লেতেৰা খালি এইবোৰ চাফা কৰিব লাগিব চাফা কৰি মেলি এইটো চাগে এইফালে দিব অকণ বেলেগ বেলেগ হ'ব আৰু তলে ওপৰেও মানে আৰু ইয়াতো লগাব এই ৱালকেইখন দেখিছে নহয় এই ৱালটো এনেকৈ মানে চাৰিওকাষে পেনেলটো লগাই দিব মানে সেইকাৰণে এইবিলাক খুলি মেলি আছে দেখিছে নহয় বহুত টাইম লাগে এইবিলাক কৰিলে ঐ অকণমান লগালে দেখাই বনাই এইটো লগাইছে চাওক এইটো হৈ যাব দেখিছে নহয় বহুত ধুনীয়া একদম পেনেলটোৰ কালাৰটো ধুনীয়া মানে মই একদম চিলেক্ট কৰি দিছোঁ বহুত ভাল লাগে মোৰ নেল পলিচৰ লগত মিলি আছে এইখিনি গোটেইখিনি এনেকৈ লগাই দিলে ভাল লাগিব আজিকালি মানে ডাঠ কালাৰ মাৰিলে ভাল নালাগে এতিয়া চিম্পুলকৈ পেনেলটো লগাই দিব ধুনীয়া লাগিব তেতিয়া দেখিবলৈ কালি ধুনীয়াকৈ দেখাম ভাল লাগিছে আকৌ ফেনখনো নতুন হ'বলা দেই ধুনীয়া লাগিছে দেই গোটেইখিনি হৈ যোৱাৰ পিছত আৰু ধুনীয়া লাগিব দেখিবলৈ